হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 9টা বাজিছে। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছোঁ। ভাবিলোঁ আজি দিনটোতনো কি কৰোঁ, তাৰে ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন শেষলৈকে। এয়া মিষ্টাৰে মাছ আনি দি থৈ গৈছে। মাছ আনি দি এতিয়া তেওঁ অফিচলৈ গৈছে বাৰু, এতিয়া নাই। দুপৰীয়া সাঁজটো আজি মাছে বিলাহীয়ে খাবলৈ মন গৈছে বোলে, সেইকাৰণে মাছ আনি দিছে। এইটো মাছৰ নামটো কি জানো, মই নাজানোৱেই কি মাছ আনিছে। এয়া খাই ভাল লাগে বাৰু, এয়া মাছ বিলাহীৰ লগত বনালে খাই ভাল লাগিব। ইয়াকে আজি দুপৰীয়া বনাম বুলি ভাবিছোঁ। এতিয়া মই মাছখিনি এয়া মাছ বাছি ধুই আজৰি হৈ লওঁ, মাছখিনি বাছি লওঁ মই। মোৰ মাছ বাছি হৈ গ'ল। মাছ বাছি ধুলোঁ চফাকৈ ধুনীয়াকৈ। ৰাতিপুৱাই মাছখিনি আনিছিলে যে ধুনীয়া হৈ আছে, চাওকচোন গোটা গোটা হৈ আছে। অলপ দেৰি হ'লে মানে মাছবিলাক কিবা ঢিলা হৈ যায়, ভাজিবলৈও বেয়া, ভাঙি ভাঙি যায়। এতিয়া কিমান ধুনীয়া হৈ আছে, গোটা গোটা এটা এটা হৈ আছে, একদম টান টান হৈ আছে। এই মাছখিনি এতিয়া মই হালধি সানি থৈ দিম। এতিয়া নেভাজোঁ, মোৰ কাম অলপ আছে, কামখিনি কৰি লওঁ। হালধি সানিব লৈছোঁ। হালধিখিনি সানি মাছটো ঢাকি থৈ দিম। মই কামকেইটা কৰি আজৰি হৈ ল'লোঁ। কাম মানে বেছি কাম নাই, কাপোৰ দুটামান ধুবলৈ আছিলে আৰু লগতে ঘৰটোও মুচি ল'লোঁ। কামখিনি কৰি এতিয়া আজৰি হ'লোঁ। এতিয়া ভাতটো বনাই ৰেডি হৈ ল'ম আৰু দুপৰীয়াৰ কাৰণে। হাজবেণ্ডো আহিব দুপৰীয়া অফিচৰ পৰা ভাত খাবলৈ। এতিয়া মই ভাতটো পটাপট বনাই ৰেডি কৰি লওঁ। মাছ ভাজিব লৈছোঁ। তেল গৰম হৈ গ'ল। এতিয়া হালধি সানি থৈ দিয়া, এতিয়া ভাজিব লৈছোঁ। এফালে ভাত পাতি দিছোঁ, এফালে মাছ ভাজি আছোঁ, এইফালে ভাতটো পাতি দিছোঁ। এয়া বিলাহী 3টা লৈছোঁ মাছৰ লগত বনাবৰ কাৰণে। এতিয়া মই বিলাহীখিনি কাটি ধুই লওঁ। 2জন মানুহৰ কাৰণে 3টা বিলাহীয়ে লৈ লৈছোঁ। এয়া বিলাহীখিনি কাটিঙো ৰেডি হৈ গ'ল। বিলাহীখিনি মই সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ। এয়া মোৰ মাছ ভাজি হৈছে আৰু এইখিনি আছে, ভাজিলে হৈ যাব। তাৰপিছত চব্জিটো বনাম আৰু সেইফালে ভাত হৈ গ'ল ৰেডি। চব্জিটো বনাই হ'লে আৰু হৈ যাব। এতিয়া মই চব্জিখিনি বনাব লৈছোঁ, বিলাহী চব্জি। চব্জিখিনি বনাবৰ কাৰণে মই পিঁয়াজ লৈছোঁ, আদা নহৰু অকণমান থেতালি লৈছোঁ আৰু জলকীয়া লৈছোঁ। বেলেগ মছলা মই একো নিদিওঁ, এয়াই দিয়ে চব্জিখিনি বনাই লওঁ। তেল গৰম হ'ল, মই এতিয়া পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপ ভাজি লোৱাৰ পাছত আদা নহৰু জলকীয়াখিনি দি দিম। পিঁয়াজখিনি ভজা হৈ গ'ল, ৰঙচুৱা হৈ গৈছে পিঁয়াজখিনি। এতিয়া মই ইয়াতে থেতালি লোৱা আদা নহৰু আৰু জলকীয়াখিনি দি দিম। এইখিনি অলপ ভাজি ল'ম। বিলাহীখিনি দি অকণমান ভাজি ল'ম।
ভাজি লোৱাৰ পাছত পানী দি দিম অকণমান। অকণমান ঢাকোন দি ভাজি ল'ম। এয়া মোৰ বিলাহী আলুখিনি ভাজি ধুনীয়া হৈ গ'ল। আলুৱে বিলাহীয়ে সিজি একেলগে মিক্স হৈ গ'ল। এতিয়া মই ইয়াত পানী ঢালি দিম। পানী মই বেছি দিয়া নাই। এতিয়া ইয়াতে মাছ দি দিম। এইখিনি উতলিলে হৈ যাব আৰু অলপ সময় ইয়াতে থৈ দিম উতলিবলৈ। এয়া চব্জিখিনি মোৰ উতলিছে আৰু চব্জি উতলিছে। বিলাহী চব্জিখিনি টেঙা হ'বৰ কাৰণে মই নেমু অলপ চেপি দিম। তেতিয়া চব্জিটো টেঙা টেঙা হ'ব, অকণমান ভাল লাগে খাবলৈ টেঙা হ'লে। আৰু অলপ সময় উতলিবলৈ দি নমাই দিম। এয়া আমাৰ চব্জি ৰেডি হৈ গ'ল। এয়া ভাত ৰেডি হৈ গ'ল। আমি এতিয়া ভাতটো খাই লওঁ। ভাত পানী খাই বৈ আজৰি হ'লোঁ। কাম দুটামান আছিলে সেয়াও কৰি একেবাৰে আজৰি হৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টোৰ জৰিয়তে মই নিজ হাতেৰে কৰা কাপোৰ দুযোৰমান আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। কেতিয়াবা এনে থাকি আমনি লাগে, মোবাইলো চাবলৈ বেছিকৈ মন নাযায়। এনেকৈ সৰু সুৰা কাম কিছুমান আজৰি সময়ত কৰিলে ব্যস্ততাও হৈ যায়, দিনটোও পাৰ হয়। সেইকাৰণে মই কাপোৰ দুযোৰমান আনি তেনেকৈ কৰিছিলোঁ। ভাবিলোঁ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাওঁ। এযোৰ মিক্স পাট হয়, উকা মিক্স পাট। মই নিজে এনেদৰে এম্ব্ৰইডাৰী কৰি লৈছোঁ। এনে থকা সময়বোৰ এনেকুৱা কাম কিছুমান কৰিলে সময়টো পাৰ হয়। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। এইখন মেখেলা হয়, বগা সূতাৰে ফুল বাচি দিছোঁ। এইখন চাদৰ হয়। এয়াও মই নিজেই বান্ধিছোঁ, দহি বান্ধিছোঁ নিজেই। মাজত এনেকৈ সৰু সৰু ফুল বুটা বাচি দিছোঁ। চাদৰখনৰ মাজত সৰু সৰু ফুল আছে। ছাইডত এনেকুৱা কৰি দিছোঁ, এপাহ এপাহকৈ আছে ছাইডত। পাৰি ডিজাইনত তেনেকৈ সৰু সৰুকৈ এপাহ এপাহ কৰি দিছোঁ। চাদৰখনৰ সোঁমাজত এনেদৰে আছে। আন এযোৰ কাপোৰ আপোনালোকক দেখুৱাব লৈছোঁ। এযোৰ মই নিজে কৰা। এযোৰ হালধীয়া আৰু ৰঙা দি কৰিছোঁ। এনেকৈ পাহাৰ ডিজাইনৰ, পাহাৰখনৰ ডিজাইনত কৰি দিছোঁ, ৰঙা আৰু হালধীয়া। এইখন চাদৰ, চাদৰখনতো চেম। এই দহিও মই ইয়াত নিজেই বান্ধিছোঁ। এয়া আজৰি সময়ত এইবিলাক সৰু সুৰা কাম কৰি থাকি ভাল লাগে। নিজে শিকাও হয় কিবা এটা। কেনেকুৱা লাগিছে জনাবচোন। পাৰিছোঁনে নাই কৰিবলৈ। আন এযোৰ কিনা মেখেলা চাদৰ যোৰাত মই ইয়াত দহি নিজেই বান্ধিছোঁ। ইয়াৰ দহিখিনি অলপ সৰু সৰু কৰি দিছোঁ আৰু চুটিও হৈছে, কাৰণ চাদৰখন মোলে যথেষ্ট দীঘল হৈছে। দহিটো যদি দীঘলকৈ বান্ধিলোহেঁতেন তেতিয়া আৰু দীঘল হ'ল মোলৈ চাদৰখন। সেইকাৰণে ইয়াৰ দহিখিনি সৰু সৰুকৈ বান্ধিছোঁ। ইয়াত অকল গুলপীয়া দি বান্ধি দিছোঁ,
কাৰণ ইয়াত গুলপীয়া বগাও আছিলে, কিন্তু বগাটো নাই দিয়া। আৰু এই কামটো এতিয়া মই নতুনকৈ আৰম্ভ কৰিছোঁ। এদিন হৈছেহে, ভালকৈ ওলোৱাই নাই। এখন ড'ৰমেট দুৱাৰ মুখত পাৰি থ'লে বৰ ধুনীয়া লাগে। দুটা কালাৰৰ আছে, দুটা কালাৰেদি কৰি দিছোঁ। আৰু আছেই কৰিবলৈ, সম্পূৰ্ণ হোৱা নাই। কেনেকুৱা লাগিছে ক'বচোন। ইয়াতকৈ আৰু অলপ ডাঙৰ হ'ব কৰিলে। মোৰ আজিৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।